তো ওয়েলকাম টু মাই ইউটিউব চেনেল সোনকানি টাইম। বহু দিনৰ মূৰত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মানে একেদিন আহিব পৰা নাছিলোঁ কাৰণ এই কিবা কাম কৰি আছিলোঁ। কাম মানে বেলেগ একো নাই, কিবা পথাৰত বেৰা দি আছিলোঁ আৰু এই মানে এইগিলা কৰিছিলোঁ আৰু এইগিলা আপোনালোকক দেখাওঁ। এইগিলাখান কৰি আছিলোঁ মানে কেইদিনমান হ'ল। এইটো ঘেৰ আমাৰ এইটো দি আছিলোঁ, একদম অলপ বেলেগ চিষ্টেমত দিলোঁ। এই ঘাঁহ চাহ থাকিব লাগে না গৰু ছাগলী থকা মানুহৰ। তো পলম নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, আজিৰ ভিডিঅ'টো বেলেগ নহয়। তাৰমানে কথা হ'ল কি, ATM কাৰ্ডৰ ওপৰত ভিডিঅ'টো বনাম। মানে মই গম পোৱা নাছিলোঁ যে ATM কাৰ্ডৰ এক্সপায়াৰী হোৱাৰ লগে লগে আৰু এখন নতুন ATM কাৰ্ড আহি যায় মানে পোষ্টেলেদি। মানে কথা হ'ল কি, মানে এখন মোৰ ATM কাৰ্ড এখন মানে চলি আছিল। আজি 10-15 দিনমান আগতে এখনৰ পৰা পইচা ওলাইছিলোঁ এখনেদি। তাৰপিছত ভাবছিলোঁ কি এখনে থাকিব আৰু গম নাপাওঁ না, আপোনালোকেও এনে হৈ যাব পাৰে। এখন ATM চলি আছে ধৰি লওক, আৰু নতুনকৈ ATM এখন আহি যাব পাৰে। তো মই ভাবিলোঁ কি SBI বেংকৰ পৰাই এই আপোনালোকক দেখাইছোঁ, SBI বেংকৰ পৰাই এইটো আছিল। মানে এই কামটো আহি পেলাই পিয়নে দি গৈছিল, মানে পিয়নত থ্ৰু দি আছিল আৰু এইটো। তাৰপিছত মই ভাবিলোঁ পঢ়ি চালোঁ, মোৰ নামত আছে একদম গোটেইখিনি ডিটেইলছ। গোটেইখিনি মোৰ নামত আছে একদম। তাৰপিছত এইটো চাই লওক। তাৰপিছত ভাবিলোঁ কি আৰু কিবা কি কৰিব SBIৰ পৰা আৰু নতুন হেৰি আহে। তো তাৰপিছত এই পঢ়ি চাই গম পালোঁ যে এখন ATM কাৰ্ড, তাৰমানে মাথা চাথা নষ্ট হৈ গ'ল আৰু। মানে ATM কাৰ্ড যে এনেকৈ আহে আৰু গমেই পোৱা নাছিলোঁ। তাৰপিছত আপোনালোকেও গম পাব, ভাবিব পাৰে নতুন ATM কাৰ্ড আৰু মানে এখন থাকানতে এখনো কেনেকৈ আহে, সেনেকৈ ভাবছিলোঁ আৰু মই গম নাপাওঁ না। তাৰপিছতে গম পালোঁ যি ATM এখনৰ মানে এক্সপায়াৰী ডেট গৈছে। মানে এখনৰ এক্সপায়াৰী ডেট আছিল আপোনাৰ এই হেৰিক লাগি ইফালে মানে 9/16/2021 মানে এখন ডেট গুচি গৈছে। সেইকাৰণে নতুন এখন দিছে। এখন SBIত যাই পেলাই আপোনাৰ হেৰি কৰিব লাগিব, পাছৱৰ্ড লগাই আনি একদম চলি থাকিব লাগিব আৰু দক। তেতিয়াহ'লে আৰু বেছি হেৰি নকৰোঁ, বলক আমি এখন আনবক্সিং কৰোঁ। কেনাই কি আছে ভিতৰত চাওঁ। 2021 নতুন ATM কাৰ্ড SBIৰ ATM কাৰ্ডখন কেনেকুৱা একবাৰ চাওঁ আনবক্সিং কৰি। বলক আমি এতিয়া আনবক্সিং কৰোঁ। এই চুৰিখন কোৱা আহি গ'লে আছে এখন লৈছোঁ চুৰি, একদম এখন দি একদম কাটি চাটি একদম হেৰি কৰি দিম। তো এনে কাটিব নালাগে, তথাপিতো আৰু কাটি দিওঁ দক। আৰু হাতেদি চিল্লি হয়, হাতেদি দিছিলোঁ আৰু একদম এখন এনেকৈ ল'লোঁ, লৈ এখন দিলোঁ, এরকম দিলোঁ, দি এরকম মাৰি দিলোঁ আৰু আঠা আছে গিচি আৰু বঢ়িয়া। প্ৰথম আনবক্সিং, একদম মাথা লগাই দিছোঁ, একদম তো বলক এতিয়া আমি আনবক্সিং কৰি দিওঁ। তো বলক এতিয়া আনবক্সিং মানে ওপেনিং। tak kamu lalu akan pasti akan mulai potong tahan sorry terus saya akan tak direkam lagi dari sini akan oleh jam tahan kita mudah ya kalau dari sini kita keluar kayak juga lagi karena jadi sekolah saya ya dulu tuh saksun 2021 মানে ATM কাৰ্ড খান এনেকুৱা নতুন SBI ATM
এনেকুৱা এইফালে একদম লেখান আছে আপোনাৰ SBI লেখা আছে এইফালে SBI লেখা আছে এইফালে একদম SBI আৰু এনেকুৱা আৰু নতুন এটিএমখন চাই লওক একবাৰ দক এফালেও লেখা আছে আপোনাৰ এফালেও SBI লেখা আছে এফালে এইগিলাখান একদম লেখা আছে আৰু এইগিলাখান একদম SBI লেখা আছে এইটো আৰু পিছফালে মোৰ এড্ৰেছ নাম এইগিলাখান আছে আৰু তাৰপিছত এতিয়া এখন বেংকক লৈ যাব লাগিব লৈ যাই পেলাই তাৰমানে ইয়াতে পাছৱৰ্ড দিব পাছৱৰ্ডটো দিয়াৰ পিছত আৰু এখন ডাইৰেক্ট এটিএমত সোমাই দিলে পইচা চলাই আহিব আৰু নাকি তো বেছি আৰু বেলেগ নাছিল ভিডিঅ'টো এখানিয়ে মানে নতুন এটিএমখন এনেকৈ আহে আপোনালোকে ভাবিব পাৰে যি এটিএম এখন চলি থাকোঁতে নতুন এটিএম এখন কিয় আহে মানে আহি যায় আৰু এনেকৈ এইটো আপোনাৰ এখনৰ এক্সপায়াৰী ডেট আছে আপোনাৰ এখনৰ আছে 26ক লৈকে অৰ্থাৎ 26/6 মানে 2026ক লৈকে এখনৰ এক্সপায়াৰী ডেট আছে এখন যেতিয়া এক্সপায়াৰী হ'ব মানে 2026ত এনেকুৱাকৈ আৰু এখন নতুন আহি যাব এতিয়া এফালে হ'ল এখন পুৰণখন পাই গ'ল এখন পুৰা এখন একদম এখন হ'ল পুৰণ এখন নতুন মানে এখনৰ আৰু কাম নাই এখন ফেল দিব পৰা হৈছে এখন ফেল দিব পৰা হৈছে এতিয়া এখনেদি কাম কৰিব চলাব লাগিব তো এনেকুৱাই আৰু এটা একাউণ্টত দুখন এটিএম আহি গ'ল কি কৰিব উপায় নাই এখনো কাম নাই এখনৰ এতিয়া এখন দি চলাব লাগিব আৰু ঠঙাটোৰ ভিতৰত কি আছে চাওঁ কিবা কিবি থাকিব পাৰে টকা চকা থাকিব পাৰে চাওঁ কি আছে আৰু কিবা আছে এখন আছে আপোনাৰ কুস্তি এখন এই এটিএমখনত ক'ত কি কৰিব লাগে একদম চব এখনৰ ভিতৰত লেখা আছে একদম এখনত লেখা আছে একদম লেখান ক'ত কেনেকৈ এটিএম ব্যৱহাৰ কৰে ক'ত কি কৰে কিবা লাগে ধুনীয়াকৈ লিখি দিছে এখনত এখন মানে পঢ়ি এতিয়া আৰু পঢ়ি থাকিবৰ সময় নাই আৰু গিলাখান এখনত পাই যাব আপোনালোকে যেতিয়া নতুনকৈ নিজে পাব তেতিয়াহ'লে পঢ়ি চঢ়ি চাব তাৰপিছত আৰু আছে আপোনাৰ এখনৰ ভিতৰত এটা কভাৰ আছে কভাৰ এটা আছে ৰ'ব কভাৰ এটা আপৰে ওলাই দিছে আৰু এই বঢ়িয়া এইটো কভাৰ দি আছে এইটো কভাৰৰ ভিতৰত ভৰাই থ'ব লাগিব এখন এই নতুনখন এইটোৰ ভিতৰত মানে আকৌ আঠা খাই যায় এইটোৰ ভিতৰত এই কভাৰটোৰ ভিতৰত এনেকৈ ভৰাই দিলোঁ এরকম ভরা দিবা লাগবো এরকম কপাতটো অলপ খেলিমেলি আছে না নতুন বস্তু অলপ হেৰি একদম এখন ঠিকঠাক কৰি ল'ব আগে What we do here is go back. এরকমটো আকৌ ভৰাই দিলোঁ এতিয়া লাৰাখান নহ'লে এনেকৈ ভৰাই থলোঁ আৰু টকা চকা নাই দিয়ক গাইছ গিলা মিছাকো ক'লোঁ এনেই ক'লোঁ আৰু ধেমালিতে এইটো একো নাই আৰু এনেকৈ দেখাই গৈছে এইটোত একো নাই একদম খালী হৈছে একদম একো নাই এইটোত তো এইখিনিয়ে আছিল ভিডিঅ'টো আৰু সকলোৱে চাওক কেনেকুৱা লাগিল কেনেকুৱা পালে ক'ব চাই পেলাই আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মানে যিসকলে নতুনকৈ মানে ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কি আছে ছাবস্ক্ৰাইব কৰি দিওঁতে আৰু আপোনালোকে নহয় আৰু নতুন ভিডিঅ' লৈ আহিম মানে আজি মানে এনাই আৰু জাষ্ট এনাই থকাৰ কাৰণে মানে বহুদিন ভিডিঅ' চিডিঅ' দিয়া নাইতো কিবা কাম চাম কৰি আছিলোঁ না সেইকাৰণে তো আজি আৰু বেলেগ আৰু মানে ক'ব লগা নাই যিখিনি মানে ভিডিঅ'টো আছিল আজি এই এটিএম কাৰ্ডৰ ওপৰতে এটিএম কাৰ্ডৰ ওপৰত মানে ভিডিঅ'টো বনালোঁ মানে পুৰণ এটিএম এখন থাকোঁতে এখন নতুন এটিএম আহি যায় মানে আহিয়ে নাই নাযায় মানে যেতিয়া এখন এক্সপায়াৰ হৈ যায় এক্সপায়াৰ হোৱাৰ পিছত আৰু এখন নতুন আহি যায় তো মই গম পোৱা নাছিলোঁ কথাটো মানে কি এখন এটিএম থকাৰ পিছত যেতিয়া আৰু এখন আহে সেইটো কথা বুজি পোৱা নাছিলোঁ সেইদিনাখন যেতিয়া পিয়নে দিবা আহিলাক তেতিয়াই গম পালোঁ যে আৰু এনেকুৱা হেৰি মানে 2000 কিমানত বনাইছিলোঁ এখন আপোনাৰ 3 বছৰ 6 বছৰ থাকে না 2019 আছিল এখন এটিএম তাৰমানে মোৰ বনোৱা হেৰি হৈছে মানে আগতে আছিল মানে 2019ত মই এখন ব্যৱহাৰ কৰিছিলোঁ মানে তাৰ আগতে আছিল এটিএমখন চনটো ইয়াত নাই মানে এখনৰো কভাৰ চভাৰত আছে লেখাই কিন্তু 2019ৰ পৰা মোৰ মনত আছে এখন এটিএমখন ব্যৱহাৰ কৰিছোঁ তাৰে আগত মানে এখন এটিএম ব্যৱহাৰ কৰা নাছিলোঁ মানে এটিএম নাছিলে আৰু আছিল এটিএমখন মানে থৈ দিছিলোঁ ব্যৱহাৰ কৰা নাছিলোঁ জানাও নাছিলোঁ এনেকৈ এটিএম চলৈ তো গতিকে সেইকাৰণে থৈ দিছিলোঁ 2019ৰ পৰা ব্যৱহাৰ কৰিছোঁ 2021 এই 21ত মানে শেষ মানে এখন এটিএম বোধহয় মোৰ যেতিয়া SBI একাউণ্টটো খুলিছিলোঁ তাৰে পিছতে পাইছোঁ 5 বছৰ না 6 বছৰ থাকে এতিয়া
26 হ'লে আপোনাৰ 5 বছৰ কৰি দিছি মানে 5 বছৰ পিছত আপোনাৰ হেৰি হৈ যায় মানে এখন 2026ত যেতিয়া ৰিনিউ কৰিব লাগিব মানে নতুন এখন আহি যাব 5 বছৰে হ'ল 5 বছৰ মানে এখন এতিয়া মানে চলিব পাৰি আৰু 5 বছৰ পিছত আৰু এখন নতুন আহি যায় তো সেইখিনিয়ে ভিডিঅ'টো তো ব্লগ মানে ভিডিঅ'টো আৰু মানে এৰিলো আৰু নতুন ভিডিঅ' লৈ লগ পাম আপোনালোকক সকলোৱে চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু একবাৰ কৈছোঁ আৰু লাইক চাইক কৰি কমেণ্ট কৰি একদম হাই কৰি দিব আৰু তো বাই বাই আজি মানে আৰু নতুন ভিডিঅ' এটা আনিম নতুন ভিডিঅ'টোত হয়তো 2-3 দেৰিও হ'ব পাৰে মানে এই না কিবা কিবি কৰি থাকোঁ না সেইকাৰণে তো গতিকে ঠিক আছে বাৰু এৰিলোঁ